সংবাদ মেল পাতিও তেওঁলোকে ঘোষণা কৰিছে তেওঁ কৈছে যে মই কি ভুল কৰিলো ৰাইজ মোক কিয় এঘৰীয়া কৰিছে আপোনাক সেই কাৰণে আপোনাকে ঘৰীয়া কৰিছে খদিয়াৰ পৰা পুনৰবাৰ কলো অসম চুক্তিক অপমান কৰিছে 855 জন শ্বহীদক আপুনি অসন্মান কৰি পেলাই এই আইনখন মানি লৈছে আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিলে আপুনি সভাপতি আহি প্ৰাক্তন সভাপতি আছিলে জাতীয় লাইনৰ পৰা গৈ পেলাই আপুনি দিছপুৰৰ অসমৰ মুখ্যমন্ত্ৰী হৈছিল অসম চুক্তি অপমান কৰাৰ কাৰণে অসমৰ ৰাইজে আপোনাকে ঘৰীয়া কৰিছে হয়নে নহয় ৰাইজ আপুনি অসমৰ আমাৰ অসমীয়া ৰাইজৰ অসমীয়াই আজি ভাষাটো আপোনালোকে কাঢ়ি নিবলৈ বিচাৰিছে এই আইনে কৈছে আমি জানো ত্ৰিপুৰাত কি হৈছে ত্ৰিপুৰীসকল দেখোন আজি সংখ্যালঘুত পৰিণত হ'ল সেইকাৰণে খদিয়াৰ পৰা ৰাইজে প্ৰমাণ কৰি দিছে আমিও কৈছো আমি অসমক দ্বিতীয় ত্ৰিপুৰা হ'বলৈ নিদিওঁ এক টোপাল তেজ টকালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব আপুনি কৈছে মই কি ভুল কৰিলো এই খদিয়াৰ পৰা কৈছো ভুল আপুনি কৰা নাই ভুল